ধুবুৰী জিলাৰ গোলগঞ্জৰ বৰুণডাঙ্গা গাঁও পঞ্চায়তৰ দুৰ্নীতি। ধুবুৰী জিলাৰ গোলগঞ্জ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰুণডাঙ্গা গাঁও পঞ্চায়তত MG এনৰেগাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। যি সময়ত ৰাজ্য চৰকাৰে বিভিন্ন প্ৰক্ৰিয়াৰে দুৰ্নীতি নিবাৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেনে সময়তে গোলগঞ্জৰ বৰুণডাঙ্গা গাঁও পঞ্চায়তৰ অন্তৰ্গত MG এনৰেগা আঁচনিৰ 19 লক্ষাধিক টকাৰে বিচন্দয় ডুবি হাইস্কুলৰ খেলপথাৰৰ মাটি পেলোৱা কামটো প্ৰায় 3-4 মাহমান পূৰ্বে শ্ৰমিকৰ পৰিৱৰ্তে ট্ৰেক্টৰ দি নামমাত্ৰ মাটি পেলাই কেইদিনৰ মূৰে মূৰে স্থানীয় একাংশ দুখীয়া মানুহক মাতি শ্ৰমিকৰূপী ফটো উঠোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে জাঙুৰ খাই উঠে আৰু উক্ত আঁচনিৰ ধন দায়িত্বৰত বিষয়া কৰ্মীয়ে হাতৰ ফন্দি কৰা তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে। 3 দিন কাম করি আর কাম না করে আর মাটির কাম না করে জব কাঠের কাম আর আশেপাশে দ্বিতীয় খন্ড প্রথম খন্ড একে আর কি অল্প ফাঁকা ফাঁকি নেয়। এই দ্বিতীয় খন্ডে প্রথম খন্ড মানুষের না নেয়, দ্বিতীয় খন্ডে মানুষের নেয়। হ্যাঁ, আর দ্বিতীয় খন্ডে বেচছে মানুষের মাতিয়ে নিয়ে ওই যে কিসের কাম পয়সা তোলে আর নেয়। 1 মাস 2 মাস 30 টাকা 30 টাকা করে দেয়, 20 টাকা করে দেয় জব কাঠের জন্য। মানে কি ওই যে আমার বিচন্দয় ডিবি হাই স্কুলের ফিল্ডত এনরেগার মানে অধীনত যেটা মানে মাটি কাটা কাম হয়, মোটামুটি 10% মাটি কাটা হয়েছে আর মোটামুটি 90% আরও মাটি কাটা হয়নি। কিন্তু এই মাটি কাটার মানে আজি বহুদিন হল, মোটামুটি 3 মাহ হল। তা 3 মাহৰ পৰা খালি 3 দিন মাটি কাটিছে। মাটি কাটাৰ পিছত সিহঁতে কি কৰিলে, এই ৰাতিপুৱা 8টা বজাত মানে এমাহৰ পৰা মই চাই আছোঁ, ৰাতিপুৱা 8 বজাতে মানে কিছুমান মহিলা আহে সিহঁতক মানে কি এই তাত সন্মুখত থিয় কৰাই মানে ফটো কৰি কিবা কৰে সেইটো মই নাজানো আৰু মোৰ জানাৰো দৰকাৰ নাই এইটো। কিন্তু মানে মই শুনি আছোঁ যে ইয়াৰে পইচাখিনি মানে মোৰ এইটো মানে কি ধৰা সন্দেহ যে পইচাখিনি উঠাই সিহঁতে মানে আত্মসাৎ কৰি আছে নেকি। গতিকে মই মানে চৰকাৰৰ ওচৰত মানে অনুৰোধ জনাওঁ যাতে আমাৰ কামখিনি ভাল হয়।